নমস্কাৰ। মই এতিয়া ৰিচেণ্টলি এটা বস্তু বহুতকৈ দেখি আছোঁ যে ফেচবুক, হোৱাটছএপত বহুত ছোৱালীয়ে, বিশেষকৈ ছোৱালীবোৰে কৰিছে এইটো কাম যে ফটো লেবত এটা ফটো লেব বুলি, সেই এপটোত নিজৰ ফটোটো এডিট কৰি পেলাই অকণমান ধুনীয়া হয় ফটোটো, ঠিক আছে, অলপমান মানে এপটোৱে অলপমান মডিফাই কৰি দিয়ে, দি পেলাই ফটোটো বহুতে ষ্টেটাছ লগাই আছে বা ফেচবুকত শ্বেয়াৰ কৰি আছে, কিবা কৰি আছে। কিন্তু আমি এইটো বস্তু নাজানো যে ফটো লেব যিটো এপ আছে বা এনেকুৱা যিবিলাক এপ আছে, সেই এপবিলাক আমাৰ কাৰণে কিমান হাৰ্মফুল হ'ব পাৰে। মই ইয়াৰ আগতেও এটা ভিডিঅ' বনাইছিলোঁ AI টুলছৰ ওপৰত, ঠিক আছে। AI টুলছে কেনেকৈ আমাৰ জীৱনটো বেয়া কৰি দিব পাৰে বা জীৱনটোত এটা অপবাদ বা এনেকুৱা বদনাম এটা আনি দিব পাৰে বা এনেকুৱা আমাৰ জীৱনটোক লৈ এটা গেম খেলিব পাৰে AI টুলছৰ দ্বাৰা মানুহে। যেনেকৈ আমাৰ চাউথৰ এক্ট্ৰেছ ৰশ্মিকাৰ কাৰণে হৈছিল, মানে এইটো তেওঁৰ এটা বেলেগৰ ভিডিঅ' এটাত, ফটো এটাত তেওঁৰ মুখখন লগাই পেলাই এডিট কৰি পেলাই তেওঁক এডিট কৰি পেলাই শ্বেয়াৰ কৰা হৈছিল। কিন্তু এতিয়া যদি আমি এনেকুৱা এটা এপত যদি ফটোটো এডিট কৰোঁ, ঠিক আছে, তাতে প্ৰথমতে আমাৰ নিজৰ ফটোটো বা আমাৰ নিজৰ গেলাৰীৰ এক্সেছ সেই এপটোক বা সেই ৱেবছাইটটোক দিব লাগিব, ঠিক আছে। তেতিয়া আমি আমাৰ নিজৰ গেলাৰীৰ বা নিজৰ যিটো ন'টিফিকেশ্যন আহাৰ বা কণ্টেক্টৰ ডিটেইলছখিনি আমি বা তাৰে পাৰ্মিশ্যনটো আমি গ্ৰাণ্ট কৰিম সেই এপটোক, তেতিয়া সেই এপটোৱে তেওঁলোকৰ যি ইচ্ছা সেইটো হিচাপত তেওঁলোকে কাম কৰিব পাৰে আৰু পিছলৈ যাই পেলাই আপোনাক সি ব্লেকমেইলো কৰিব পাৰে। তো এইটো কথা বাৰে বাৰে মই কৈ আহিছোঁ, বাৰে বাৰে বহুত মানুহে কৈছে বা এনেকুৱা আনকি ইলন মাস্কেও কৈছে AI টুলছে আমাৰ লাইফটো বহুত প্ৰব্লেমেটিক কৰি দিব। এটা সময়ত বহুত ডাৰ্ক এটা বস্তু এটা আহি আছে আমাৰ জীৱনত, AI টুলছ লৈ আহিব সেইটো, ঠিক আছে। তো আমি যিমান পাৰোঁ অতি সোনকালে এইবিলাকৰ পৰা আঁতৰত থকাটোৱে আমাৰ কাৰণে মংগল। আমি আমাৰ ছফ্টৱেৰৰ ডেভেলপমেণ্টক আমি ৰখাব নোৱাৰোঁ, ঠিক আছে, কিন্তু আমি এৱেৰ নিশ্চয় হ'ব পাৰোঁ, ঠিক আছে। লাগতিয়াল কামখিনিহে আমি কৰিব লাগে, যিখিনি অলাগতিয়াল সেইবিলাক কাম এনেকুৱা এপছৰ দ্বাৰা বা AI টুলছৰ দ্বাৰা নকৰাটোৱে বেটাৰ বুলি মই ভাবোঁ, আমাৰ নিজৰ পাৰ্চনেল ছেফটিৰ কাৰণে, ঠিক আছে। আপোনাৰ গেলাৰীৰ এক্সেছ আপুনি কোনোবা এটা এপক দি দিয়া মানে আপুনি গোটেই আপোনাৰ ডিটেইলছ বা এনেকুৱা টাইপৰ চব গেলাৰীত আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ ফটো থাকিব পাৰে বা নিজৰ কণ্টেক্ট ডিটেইলছ থাকিব পাৰে, গেলাৰীত আপোনাৰ পান কাৰ্ডৰ ফটো থাকিব পাৰে, বেংকৰ ডকুমেণ্টছ থাকিব পাৰে, চবখিনি লৈ ল'ব পাৰে সিহঁতে। আৰু আপুনি যিখিনি কাম কৰে অনলাইন, সেইখিনি কাম তেওঁলোকৰ কাৰণে জাষ্ট এটা ফুটপ্ৰিণ্ট হয়, যিটো আপুনি নুমুচাকৈ আপুনি গুচি যায়। মিনছ আমি যেতিয়া এটা এপ ইনষ্টল কৰোঁ তাতে কিছুমান পাৰ্মিশ্যন গ্ৰাণ্ট কৰোঁ, ঠিক আছে, আৰু সেই পাৰ্মিশ্যনখিনি আমি যেতিয়া ধৰি লওক গম পালোঁ যে এইটো এপ আমাৰ কাৰণে প্ৰয়োজনীয় নহয় বা এইটো এপ আমাক নালাগে, আৰু আমি এপটো আনইনষ্টল কৰি দিম। ডাইৰেক্ট আমি যাই পেলাই আনইনষ্টল কৰি দিওঁ, কিন্তু আমি এইটোও নাচাওঁ যে আমি পাৰ্মিশ্যন কি দিছিলোঁ, সেইখিনি পাৰ্মিশ্যনখিনি নোহোৱা কৰিছিলে নাই, ঠিক আছে। আমি এটা এপত যাই পেলাই আমি তাত দিয়া যিখিনি পাৰ্মিশ্যন আমি এলাউ কৰিছিলোঁ সেইখিনি আমি এনেকৈ, মই দেখাই আছোঁ ইয়াত স্ক্ৰীণত, এনেকৈ আমি প্ৰথমতে এপটো খুলি লৈ পেলাই ইয়াতে এনেকৈ আমি এলাউড কৰা পাৰ্মিশ্যনখিনি নট এলাউড কৰিব লাগে। তাৰপিছতহে এপটো আনইনষ্টল কৰিলে আপোনাৰ কাৰণে কম হাৰ্মফুল হ'ব। যদি আপুনি এক্সেছটো দি পেলাই আনইনষ্টল কৰি দিয়ে, তথাপি সেইটো আপোনাৰ কাৰণে হাৰ্মফুল হোৱাই বুজাই থাকে বা হাৰ্মফুল কৰাৰ ৰাস্তাতে থাকে। তো সকলোৱে বহুত বেছি এৱেৰ হৈ থাকক। মই আগতেও কৈছোঁ, লগতে এটা ভিডিঅ'ও বনাই দিছোঁ এইটোৰ ওপৰত যে AI টুলছে কেনেকৈ আমাৰ বিশেষকৈ ছোৱালীসকলৰ জীৱনৰ লগত কেনেকৈ গেম খেলিব পাৰে। তো বহুত এৱেৰ হৈ থাকক, ছেভ হৈ থাকক, আৰু যিখিনি অনাৱশ্যক কাম সেইখিনি AI টুলছৰ দ্বাৰা নকৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।